हेलो हाय नमस्कार আজি আমি গৈ আছো আমাৰ গোলাঘাটৰ আঠখিলীয়া নামঘৰ তো আপোনালোককো দেখাম এতিয়া যাও বলক অধরে জুরানা আজি হল ভাদ মাহৰ প্ৰথমটো দেওবাৰ তো মানুহ বহুতে হৈছিলে মানে আগবেলা হৈছিলে এতিয়া পাছবেলা ইমান মানুহ নাই তো আমি ইমান গৰম পৰা দেখি ভাবিলো পাছবেলা যাওঁ তো এতিয়া আহিলো মানুহ একেবাৰে নাই দুজন এজনহে আছে এইফালে মাহঁত বহি আছে এয়া হল আমাৰ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ প্ৰত্যেকটো ভাদ মাহতে আমি এপাক ইয়ালৈ আহোঁ তো ভাবিলোঁ আজি দেওবাৰ তো এপাক গৈ আহোঁ যি অহা দেৰি হ'ল আমাৰ তো মানুহ খুবেই কম ভালো লাগিছে আহক এবাৰ চাওঁচোন মাটি নহয় নেকি হয় এইডোখৰ মাটি কল খাইছোঁ বহি বহি কল খাই আছোঁ মানুহ আজি একেবাৰে নাই মানে অলপ ঠাণ্ডা ঠাণ্ডা ভাল লাগিছে ইধৰ দেখো আইতা এইফালে চাই দিয়ক এয়া বেক চাইড নামঘৰ আমাৰ কাছ থকা পুখুৰীটো হ'ব ন কল খোৱা তুমি ভিডিঅ'টো ইমান শেষ কৈছোঁ এতিয়া আমি ওলাই আহিছোঁ যাবলৈ ওলাই আহিছোঁ আৰু এতিয়া আমি নামঘৰক বিদায়